Students, welcome to MS Learning. আজি আমি আৰম্ভ কৰিম ক্লাস 10 ৰ বিত্ত ম্যাথছৰ বিত্ত চেপ্টাৰটোৰ অনুশীলনী 10.2 আছে 10.2 ৰ বাকি কেটা হৈছে আজি আমি আৰম্ভ কৰিম 10 নম্বৰটো তে 10 নম্বৰটো কি কৈছে চোৱা প্ৰমাণ কৰা যে বিত্তৰ এটা বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডালৰ মাজৰ কোণটো স্পৰ্শ বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰৰ সন্মুখলৈ উৎপন্ন কৰা কোণটোৰ সম্পূৰক মানে কি আছিল দুটা কোণ যোগ কৰিলে যাতে কিমান হয় 180 হয় দুটা কোণ যোগ কৰিলে 180 হলে এটো কয় সম্পূৰক আৰু দুটা কোণ যোগ কৰিলে যদি 90 হয় এটো কয় পূৰক কোণ গতিকে সম্পূৰক হ'বলৈ হলে আমি দুটা কোণ যোগ কৰিব লাগিব এতিয়া চোৱা এটা বৃত্তৰ বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডালৰ মাজৰ কোণটো এটা বৃত্তৰ বহিবিন্দুৰ পৰা প্ৰথমতে আমি কি কৰিব লাগিব এটা বৃত্ত আঁকিব লাগিব তে বৃত্তটো মই হাতেৰে আঁকি আছো তোমালোকে কম্পাসেৰে আঁকিবা এনেকৈ সোজা নহব পাৰে তোমালোকৰ ঠিক আছে ইয়াৰ এটা কি বহিবিন্দু আছে বহিবিন্দুটো কোনটো যিকোনো এটা বহিবিন্দু ধৰি লোৱা ইয়াৰ পৰা বহিবিন্দু মানে কি স্পৰ্শক বিলাক ইয়াত গৈ কি হ'ব মিলিত হ'ব আৰু এটো হল কি বহিবিন্দু এটো ধৰি লোৱা p এটো ধৰি লোৱা a এটো ধৰি লোৱা b মানে স্পৰ্শ বিন্দু এই দুটা আৰু এটো হল কি কেন্দ্ৰ হল o আমাক কি কৈছে চোৱা যে প্ৰমাণ কৰা যে বৃত্তৰ এটা বহিবিন্দুৰ পৰা বহিবিন্দু আমি ধৰিছো বিন্দুৰ পৰা স্পৰ্শক দুডালৰ মাজৰ কোণটো এই স্পৰ্শক দুডালৰ মাজৰ কোণটো এই স্পৰ্শকৰ মাজৰ কোণটো এইটো কোণ ঠিক আছে এটো হল স্পৰ্শক দুডালৰ মাজৰ কোণ এতিয়া এই কোণটো স্পৰ্শ বিন্দু সংযোগী এই বিন্দু সংযোগী ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰত সন্মুখকৈ এটো যদি সংযোগ কৰা হয় সংযোগ কৰিলে ইয়াৰ সন্মুখত কোণটো কোণ হ'ব এটো কোণ হ'ব মানে এটো হ'ব ঠিক আছে এই কোণটো হ'ব যদি এটো কোণ হয় তাৰ মানে এটো হল ৰেখা বা স্পৰ্শক দুডালে কৰা কোণ এটো আকৌ এই দুটা সংযোগ কৰিলে ধৰিলো এনেকৈ সংযোগ হৈছে এই সংযোগ কৰিলে এইটোৱে কি কৰিব ইয়াৰ সন্মুখত কেন্দ্ৰত কি কোণ কৰিব যি কোণটো কৰিব এই কোণটো সম্পূৰক মানে যোগ কৰিলে কিমান হ'ব 180 হ'ব একদম ইজি 180 হ'বই তাৰ মানে কি তোমালোকে জানাই যে কেন্দ্ৰৰ পৰা স্পৰ্শকলৈ টনা ব্যাসাৰ্ধটো কি হয় লম্ব হয় সদায় আৰু এটো কি হয় লম্ব হয় যদি লম্ব হয় তেনেহলে দুটা কি হ'ব 90 হ'ব এটো 90 এটো 90 তেনেহলে এটো আৰু এটো 90 হলে 180 হৈ যাব তেনেহলে এই দুটা যোগ কৰিলে কিমান হ'ব 180 হ'ব যেহেতু এটা চতুৰ্ভুজ হৈ আছে আৰু চতুৰ্ভুজটোৰ চাৰিটা কোণৰ মাপ কিমান 360 ডিগ্ৰী গতিকে 360 হলে এই দুটা 90 আৰু 90 দুটা মিলি কিমান 180 ইয়াৰ পৰা 180 বাদ দিলে কিমান থাকিব 180 থাকিব আৰু দুটা সম্পূৰক হ'বলৈ হলে 180 লাগে ঠিক আছে গতিকে একদম ইজি আমি কৰিব পাৰিম এতিয়া নম্বৰ কি আছে 10 ঠিক আছে চোৱা প্ৰথমতে আমি বস্তুটো অলপ বনাই লম যে কত কি দিয়া আছে চিত্ৰত অকেন্দ্ৰীয় বৃত্তৰ কি আছিল বহিবিন্দু কি আছিল বহিবিন্দু পিৰ পৰা বৃত্তলৈ টনা AP আৰু BP দুডাল স্পৰ্শক ঠিক আছে টনা AP আৰু BP দুডাল কি স্পৰ্শক প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে মানে এই কোণ আৰু এই কোণ যোগ কৰিলে কিমান হ'ব 180 এংগেল এ ডাইৰেক্ট P দিব পাৰিবা এংগেল P প্লাস এংগেল O ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে এংগেল O মানে কোনখিনি বুজাইছে AOP AB গতিকে তুমি যদি ডাইৰেক্ট এনেকে নিলিখি যদি ডাইৰেক্ট এনেকেও লিখিব পাৰা এটো বেছি বেটাৰ হ'ব মানে তোমালোকে বুজাত সুবিধা বেছি হ'ব তা মানে বস্তুটো AP
বি এঙ্গেল এ পি বি প্লাস এঙ্গেল এ ও বি ইকুয়াল টু 180 ডিগ্রি ঠিক আছে এইটো আমি কি কৰিম প্ৰমাণ কৰিম এখিনি বাদ আৰু যদি পৰীক্ষাৰ সময়ত তোমালোকে কাটাকাটি যায় এনেকে বাউন্ডাৰী ভিতৰত ৰাখিবা তেনেহলে বস্তুটো অলপ সেপাৰেট হৈ যায় তুমি লেখাৰ ভিতৰৰ পৰা সেপাৰেট হৈ যায় এতিয়া আমি কি কৰিম প্ৰমাণ প্ৰমাণত কি আছে যেহেতু এইটো লম্ব এইটো আৰু এইটো লম্ব এইটো যেহেতু ও এ লম্ব এপি আৰু ও বি লম্ব বিপি ও বি লম্ব বিপি এটো কিয় এটো কি আছিল উপপাদ্য কি আছিল 10.1 মতে তো উপপাদ্য 10.1 তোমালোকে জানাই পৰীক্ষাত কেৱল লিখি দিবা এতিয়া বৰ্তমান এটো জানিলে হৈ যাব কিন্তু পৰীক্ষাৰ সময়ত তোমালোকে উপপাদ্য দুটা যেহেতু মুখস্থ আছে তোমালোকৰ গতিকে উপপাদ্যটো লিখি দিবা পৰীক্ষাৰ সময়ত এতেকে এঙ্গেল ও এ পি ইকুয়াল টু কিমান হ'ব 90 ডিগ্ৰী আৰু কি হ'ব ও বি পি ও কি হ'ব ইকুয়াল টু 90 ডিগ্ৰী এইটো 90 এতে নাও একদম সৰু অংকটো নাও এ ও বি পি চতুর্ভুজৰ পৰা তে এ বি পি চতুর্ভুজৰ পৰা আমি কি লিখিব পাৰিম এইটো কোণ প্লাস কৰিব পাৰিম তাৰ মানে কি কৰিব পাৰিম এঙ্গেল ও এ পি প্লাস এঙ্গেল ও বি পি প্লাস এঙ্গেল এ পি বি প্লাস এঙ্গেল এ ও বি ইকুয়াল টু 360 ডিগ্ৰী তাৰ মানে সম্পূৰ্ণ কোণ টোটাল এটা চতুৰ্ভুজৰ কোণ এতিয়া চোৱা এইটোৰ পৰা এইটো 90 হ'ব এইটো হ'ব 90 ডিগ্ৰী এইটো হ'ব 90 ডিগ্ৰী এইটো কি হ'ব চোৱা এইটো থাকি যাব এ পি বি প্লাস এ ও বি ইকুয়াল টু 360 ডিগ্ৰী এটা চোৱা এই দুটা মিলি কিমান 180 ডিগ্ৰী প্লাস এ পি বি প্লাস এ ও বি ইকুয়াল টু 360 ডিগ্ৰী এতিয়া এইটো প্লাস আছে ইফালে কি হ'ব মাইনাস হৈ যাব এঙ্গেল এ পি বি ইকুয়াল টু 360 ডিগ্ৰী মাইনাস 180 ডিগ্ৰী এটো চোৱা এঙ্গেল আৰু এটা বস্তু আছিল এ ও বি আছিল প্লাস এ ও বি তাৰ মানে কি হ'ব এ পি বি প্লাস এঙ্গেল এ ও বি ইকুয়াল টু 360 পৰা 180 মাইনাস কৰিলে 180 ডিগ্ৰী আৰু এটো আমি প্ৰমাণ কৰিব লাগে গতিকে এটো তুমি প্ৰুফ লিখিব পাৰিবা ঠিক আছে একদম ইজি এইখিনি সো এইখিনি আছিল এ পি বি আছিল কিবা বুজি নাপালে কমেন্ট বক্সত জনাবা ঠিক আছে থ্যাংক ইউ